এইবোৰ নকৰিব প্লিজ, এইবোৰ নকৰিব, এইবোৰ একদমেই নকৰিব, বেয়া কথা দেই। গেট আৰু এয়াই হ'ল আমাৰ মোৰ মেপৰ হিচাপে আৰু এয়া হ'ল তামোলপুৰ বন্ধুসকল। এতিয়া দিলে হয় নেকি? হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ বন্ধুসকল? আজি মানে নতুন ৰাইড আপোনালোকে গম পাইছে লৈছোঁ, আৰু নতুন ৰাইড লৈ কিনে প্ৰায় আমি অলপ 200-250 কিলোমিটাৰমান অলপ ৰাইড কৰি আহোঁ, তাৰ পাৰফৰ্মেঞ্চটো চাওঁ, তেনেকুৱা আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া একচুৱেলি ফুয়েল আপ কৰিম। তো বন্ধুসকল ইণ্ট্ৰ'টো দি দিওঁ নে কি কয়? আজি পূৰা ডাইৰেক্ট মট'ব্লগত যোনটো আপোনালোকক প্ৰমিছ কৰিছিলোঁ, মট'ব্লগ ষ্টাৰ্ট কৰিম। তো মট'ব্লগ ষ্টাৰ্ট কৰিলোঁ, ডাইৰেক্ট মট'ব্লগৰ পৰা ইণ্ট্ৰ'টো দি দিওঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল, আই এম সানু এণ্ড ইউ আৰ ৱাচিং ট্ৰনমিক। তো বন্ধুসকল নামিব নালাগে, এইটোৱে মজা বস্তু মানে পাইছোঁ মই স্কুটিখনৰ। আগতে মানে নামি কেনে বহুত প্ৰব্লেম, এতিয়া নামিব নালাগে, ডাইৰেক্ট ফুয়েল আপ কৰিব পাৰিম। তো আৰু ৰাতি একদম গাড়ীখন ফুল অন মডিফাই কৰিছোঁ, এইখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ তাৰমানে। আৰু ৰাতিৰ যাত্ৰা আৰু ধুনীয়া হৈ গৈছে এতিয়া, কিছুমান বস্তু লগাইছোঁ। তো ৰাতিও মানে এতিয়া প্ৰব্লেম নাই, যিমান ৰাতি হওক, যিমান কুঁৱলী হওক, যি হওক, মানে এতিয়া এইখন চলাই কিনে আহিলে আপোনাৰ একো প্ৰব্লেম নহয়। আগত যিহেতু তেল আছিলে 300 কিমানমান যায়, ৰ'ব কৈ আছোঁ, ৰ'ব 310 টকা, 300। তো বাকী চবৰে খবৰ ভাল ন? আৰু গাড়ীখনৰ মই গোটেইখিনি আজিয়ে মানে পূৰা ধুনীয়াকৈ বনাই কিনে মই 2টা ভিডিঅ' দিম একচুৱেলি, ফুল গাড়ীখনত মই কি কৰিলোঁ কি কৰা নাই। তো তেনেকৈ আপোনালোকে চাই থাকিব আৰু লগ পাই গৈ থাকিম নে কি কয়? আৰু নতুন ৰাইড নতুন ষ্টাইলত ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকৰ মৰম ভাল পোৱাটোবোৰ যেনেকৈ দি আছে তেনেকৈ দি গৈ থাকিব। তো এতিয়া আৰু শৰাইঘাট সেইটোতো পাম। তো আমি এতিয়া চিধা তেনেকৈ মেপ চাওক কিমান কিলোমিটাৰ আছে, আৰু আপোনাৰ 89 কিলোমিটাৰ আছে। আমি বহুতখিনি আহিলোঁ, প্ৰায় আমি 20 কিলোমিটাৰমান আহিলোঁ অলৰেডি বন্ধুসকল চলাই। ইনষ্টা ফ'ল' কৰিছে নাই? ছেম নাম, একো টেনশ্যন ল'ব নালাগে, ছেম নাম। ইনষ্টাত চাৰ্চ মাৰিব, ট্ৰেভেলনমিক আহি যাব, 93 বুলি দেখাব, কিন্তু ট্ৰেভেলনমিক সেইটো প্ৰথম যোনটো আহে সেইটোৱে মোৰ ইনষ্টাৰ লিংক ইনষ্টা হয়। আপোনালোকে ক্লিক কৰি কেনে ফ'ল' কৰিব পাৰে। ধুনীয়া তাতে মই ৰীল দিওঁ, ধুনীয়া পষ্ট শ্বেয়াৰ কৰোঁ, তেনেকুৱা। আৰু ফেচবুক পেজ আছে, ফেচবুক পেজটো ফ'ল' কৰিব পাৰে। ফেচবুক পেজৰ মানে বন্ধুসকলে যদি ভিডিঅ'বোৰ চাই আছে, থেংক ইউ ছ' মাছ আপোনালোকক, বিদ্যা পট খাই কৈছোঁ একদম। আপোনালোকে ইমান মৰম, ইমান ভাল পোৱা ফেচবুক পেজত পাই আছোঁ। মানে মোৰ মানে হয়তো ইউটিউবত কিবা এটা হয়, কিন্তু ফেচবুক পেজৰ পৰা সেইবোৰ মানে ছাপৰ্ট ভাল পোৱা পাই কেনে মানে খুবেই ভাল লাগে। আৰু থেংক ইউ ছ' মাছ বাডিজ। তো বন্ধুসকল 62 পাৰ কৰিলোঁ। প্ৰাগে অলপ চলালে, তো একচুৱেলি প্ৰাগে জনাব যে প্ৰাগেও ক'ব মানে ফিডবেকটো যে কেনেকুৱা লাগিলে কি। তো এতিয়া লোকেশ্যন আৰু আপোনালোকে চাব পাৰে, লোকেশ্যন আৰু 1 hour 32 minute 65 কিলোমিটাৰ আৰু বাকী আছে আমাৰ ৰাইডটো। আৰু এতিয়ালৈকে মই যিমান দেখিছোঁ 90 ইজিলি উঠি যায়। কি হৈছে, যোনে ভিডিঅ' চাই ন ছাবস্ক্ৰাইব মানে নকৰে, তাৰমানে বন্ধুসকল ভিডিঅ' যদি চাই ন ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকৰ অলপ ছাপৰ্টে মোক মানে আগুৱাই লৈ যাব, সহায় কৰিব। আৰু কি হয় তাৰমানে আপোনালোকে ভিডিঅ'টো চাই লাইক এটা কৰি দিব, যিহেতু ভিডিঅ'টো চাইছে। আৰু ভিডিঅ' যদি বেয়া লাগিছে ডিছলাইক অপশ্যনটো আছে, ডিছলাইকো কৰিব পাৰে, একো প্ৰব্লেম নাই, কিন্তু কিবা এটা মানে কৰি যাব আৰু নে কি কয়। তো সেই বস্তুটো মই গম পাম যে কেনেকুৱা কি হৈছে। 73 বন্ধুসকল, ইজিলি 80, ইজিলি 82। এইটো চাওক, মেইন কথা আমি কিয় পিক আপ দিব নোৱাৰোঁ। এইবোৰ দেখিছেনে ট্ৰাক, এইবোৰ ৰং চাইডেদি অহাৰ কোনো দৰকাৰ মানে কিবা কৰে সিহঁতে জানে। আৰু তো বন্ধুসকল সেইটোৱে ছেফ ৰাইড আৰু নে কি কয়, ছেফ ৰাইড কৰিব লাগে সদায়, কাৰণ ইটছ ইম্পৰ্টেণ্ট তাৰমানে। তো বন্ধুসকল 90 উঠি গ'ল, বন্ধুসকল 94, 100 ইজিলি উঠি যাব, কিন্তু 100 উঠোৱাৰ কাৰণে। তো বন্ধুসকল তেনেকুৱা নে কি কয়। তো বন্ধুসকল ফেচবুক পেজত যদি য'ৰ পৰা চাইছে, ফেচবুক পেজৰ পৰা চাইছে, যদি ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবৰ পৰা আহিছে, এটা থাম্বছ আপ মেন। আৰু নতুন ভিউৱাৰ্ছসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ফৰ মোৰ কণ্টেণ্ট। আৰু কণ্টেণ্ট মানে মজা কণ্টেণ্ট পাব দেই, একদম চালি কণ্টেণ্ট পাই থাকিব। আৰু আগৰ ভিডিঅ'বোৰো চাব। আৰু 1 বছৰ মই তেনেকৈ উইদাউট গ'প্ৰ মই ভিডিঅ' দি গৈ আছোঁ, সেইটো কাৰণে যথেষ্ট মানে ধন্যবাদ। মই এইটো যোনটো মোবাইল মোৰ লগোৱা আছে, এইটো মোবাইলটো মই ভিডিঅ' বনাই গৈ আছিলোঁ, আপোনালোকে চাই গৈ আছিলে, মৰম দি গৈ আছিলে।
কি লাগে আৰু ইয়াতকৈ আৰু ওপৰত কি লাগে নে কি কয় তো মানুহে যে কয় যে আপোনাৰ হয় গোপ্ৰ লাগে বা দামী মোবাইল লাগে কিবা লাগে একো নহয় তেনেকুৱা একো নহয় কণ্টেণ্ট ভাল হ'ব লাগে হয় অলপতো মোবাইলৰ কোৱালিটি অলপতো ভাল হ'বই লাগিব নহ'লে মানুহে চাবতো মানে যদি এতিয়া আপুনি যদি একদম কোৱালিটি বেয়া হয় মানুহ চায়ো বেয়া পাব তো বন্ধুসকল এতিয়া আমি বেলেগ ৰুট ল'ব লাগিব অলপ তো বেলেগ ৰুট লোৱাৰ কাৰণে ৰাস্তা ক্ৰছ কৰিব লাগিব আৰু ৰাস্তা ক্ৰছ কৰোঁতে বন্ধুসকল বহুত চাই চিতি দেই মানে নক'ব আৰু চাই চিতি আমি ৰাস্তাটো ক্ৰছ কৰিব লাগিব তো তেনেকৈ আমি ৰাস্তাটো ক্ৰছ কৰি একচুৱেলি আমি ৰঙিয়া পালোঁ ৰঙিয়া হৈ কেনে আমি এতিয়া গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন ৱেলকাম টু ৰঙিয়া তো ৰঙিয়া হৈ যাব লাগে তো বন্ধুসকল তেনেকৈ এতিয়া আমি ৰঙিয়া টাউনত আছোঁ একদম ভিতৰে ভিতৰে সোমাই একদম ৰঙিয়া টাউনত এতিয়া গৈ আছোঁ ৰঙিয়া টাউন হৈ কেনে যাব লাগে গুগল বাবাই দেখুওৱা মতে তো বন্ধুসকল ইয়াতে ৰখি আছোঁ আমি ট্ৰেইনটো গৈ আছে তো তাৰ কাৰণে ৰখিলোঁ তো বন্ধুসকল আমি পাই গ'লোঁ নাগেৰীজুলি 16 তো বন্ধুসকল তেনেকৈ আমি পাৰ হৈ কেনে এতিয়া আমি তামোলপুৰৰ ৰাস্তাত সোমালোঁ আৰু বেছি দূৰত্ব নাই আপোনাৰ 29 কিলোমিটাৰ লেফ্ট মেন 41 মিনিট তো তেনেকুৱা মজা লাগিছে ৰাইড চলাই কেনে মানে ইটছ কমফৰ্টেবল মেন কিন্তু কিছুমান বস্তু আছে যোনটো বস্তু মোৰ ভিডিঅ'ত পাব আপোনালোকে কি বস্তু মই প্ৰব্লেম পাইছোঁ আৰু কি বস্তু ভাল পাইছোঁ মেক্সিমাম বস্তু ভালেই পাইছোঁ বেয়া পোৱা বস্তু কম আছে তো বন্ধুসকল ফাইনেলি তামোলপুৰত আমি এণ্ট্ৰি কৰিলোঁ তামোলপুৰত তো তামোলপুৰৰ পৰা এতিয়া আৰু 24 কিলোমিটাৰ দেখাই আছে মোৰ মেপত আৰু 36 মিনিট দেখাই আছে বন্ধুসকল আৰু এয়াই হ'ল আমাৰ মোৰ মেপৰ হিচাপে আৰু এয়া হ'ল তামোলপুৰ বন্ধুসকল এতিয়া দিলে হয় নেকি তো বন্ধুসকল এই মাত্ৰ ভাতৰ হৈ গ'ল হয় লাগিছে নেকি হা একদম সাইডেদি নিচেবে লগাই দিলে হয় তোৰ কিবা লাগিছে নেকি তোৰ গাত লাগিছে নেকি কিন্তু অলপমানৰ কাৰণে লগাই দিলে তো তেনেকুৱা ননচেন্স টাইপ কিছুমান ড্ৰাইভাৰ থাকে তো এইবোৰৰ কাৰণে আৰু এভইড কৰি কিনে চলিবলৈ সেইটোৱে কওঁ আৰু মানে ৰাইড কৰিলে ন একদম ছেফলি ৰাইড কৰিব লাগে তো অলপ সময় কিন্তু আমি ধুনীয়া জেগাতে আছিলোঁ আমি পূৰা ধুনীয়াকৈ যাওক যাতে আমি ছাইডত আছিলোঁ কিন্তু ছাইডত থকা সত্ত্বেও মানে আমাক মানে লগালে হয় কিন্তু যিয়ে নহওক বাবা বিশ্বকৰ্মাৰ আশীৰ্বাদত একো নহ'ল থেংক ইউ ছ' মাছ তো তেনেকৈ আমি এতিয়া তামোলপুৰ এণ্ট্ৰি কৰিলোঁ এইবোৰ এতিয়া মূৰত আহি লাভ নাই যি হ'ল তো আমি ব্লগটো এনজয় কৰোঁ নে কি কয় তো বন্ধুসকল পালোঁ আমি আৰু বেছি দূৰ নাই ব্ৰিজ নম্বৰ 1 বন্ধুসকল ধুনীয়াকৈ ইয়াতে আছোঁ ইয়াতে ধুনীয়া চাহপাত বাগান ভাল লাগিলে পৰিৱেশটো আৰু তেনেকৈ আমি ইয়াতে ফটো উঠাইছোঁ যোনটো বস্তু আমি ইনষ্টাত আপলোড কৰিম যদি ভাল পায় তেনেহ'লে ইনষ্টাত ফ'ল' কৰিব আৰু ইফালে প্ৰাগ আছে প্ৰাগ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আজি ৰাইডত ন মজা লাগিছে আহি কিনে ভাল লাগিছে ডেষ্টিনেশ্যন আমি পাবলৈ হাইষ্ট 14 কিলোমিটাৰ আছে আৰু 25 মিনিট জল্দি পাই যাম আপোনালোকক ধুনীয়া মস্ত ভিউ দেখাই ধুনীয়া আপোনালোকক ভিউ দেখাম চলো লেটছ গো সি আজিকালি হিন্দীত ব্লগ কৰে ন সেইকাৰণে হিন্দী আহি যায় তাই আৰু ইফালে ৰাইডটো আছে এতিয়ালৈকেতো একো প্ৰব্লেম দিয়া নাই ভালে লাগিছে চলাই কি মটিভেশ্যন কৰিছোঁ আমি আগতে দেখাম নাই সেইটোৱে হৈ যাব তো বন্ধুসকল তেনেকৈ ইয়াতে আহিছোঁ ইয়াতে দেখিলোঁ বহুত মানুহ আছে বোলো আমিও চাই যাওঁ কি চলি আছে ইয়াতে নে কি কয় চকটো চলা নাই তালৈকে যাওঁ নেকি কি কয় গৈ চাওঁ কি আছে কি নাই ইয়াতে অলপ আমি ভিতৰতে আহি গ'লোঁ আৰু অলপ অফ ৰাইড টাইপ ফিল হৈছে তো বন্ধু তো তেনেকুৱা ইয়াতে আপোনাৰ লোকেশ্যনটো প্ৰাগ ভাই ভিডিঅ' বনাই আছে আৰু তেনেকুৱা লাগি আছে সেইফালে মোৰ ৰাইডটো থিয় হৈ আছে আৰু মই ইয়াতে তো বন্ধুসকল একদম সোমাই গ'লোঁ তো তেনেকুৱা ভাইটিক এটাই মাত দিলে তেনেকৈ আমি গৈ আছোঁ এতিয়া আচল লোকেশ্যন
বহুত বছৰ বুলি কি ক'ম 2-3 বছৰ আগত মই বগামাটি পিকনিক খাব আহিছিলোঁ মোৰ কালিগছবোৰৰ লগত ন' ইছ্যু যদি ভাল লাগে আৰু এইটো আপোনাৰ পূৰা গোটেই তামোলে তামোল তেনেকুৱা তামোল বাৰী সেইকাৰণে আই থিংক এইটো নাম তামোলপুৰ নে কিবা বুলি কয় সেইটো কাৰণে চাগে গোটেই তামোলে তামোল অঁ ভাইটি এই তোমাৰ ইফালে গ্ৰাছলেণ্ডটো ইফালে যায় ন মইতো নাজানো মই ভৈৰৱদাৰ পৰা আহিছোঁ অঁ ৰাস্তা আছে আছোঁ দে তো বন্ধুসকল এইফালে যাব লাগিব একদম ৰাস্তাটো অলপ ডেঞ্জাৰাছ তো ইয়াতে আৰু আছে আণ্টি ইয়াতে গ্ৰাছলেণ্ড ইফালে যায় ন অঁ তো বন্ধুসকল এইফালে হয় গ্ৰাছলেণ্ড গোটেই ৰাস্তা ভাল থাকিব তাৰপিছত অলপ ৰাস্তা আপোনাৰ অফ ৰোড টাইপ আহিব অফ ৰোড ফিলিং আহিব বন্ধুসকল অলপ অফ ৰোডো মানে ফিল আহি আছে মানে অলপ অফ ৰোড মাৰি গৈ আছোঁ আমি একদম নক'ব আৰু আয়া বাবা আয়া নক'ব আৰু কিবা দিব লাগিব 50 মোৰ তোৰ থাকিলে মোৰ নাথাকিলে মোৰ তাত দি দে মোৰ পাৰ্চৰ পৰা দি দে তো বন্ধুসকল ইয়াতে আপোনাৰ এণ্ট্ৰি ফিজ 50 তো এইটো কাটিব লাগে यहाँ पर गाइस वाटर क्रॉसिंग তো বন্ধুসকল তেনেকৈ আজি পূৰা ফুল পাৱাৰ আৰু একদম তো একচুৱেলি আমাৰ লোকেশ্যনটো আহি গ'ল তো এতিয়া আমি আমাৰ গ্ৰাছলেণ্ডত এণ্ট্ৰি কৰিছোঁ ইয়াৰ পৰা কিমান দূৰ কি কেনেকৈ কি যাব লাগে সেইটো হিচাপে সেইটোতো গম নাপাওঁ বাৰু কোনফালে বা যাব লাগে তো বন্ধুসকল একদম চাওক আহি পালোঁ গ্ৰাছলেণ্ড ইক' কেম্প তো তেনেকৈ আমি এণ্ট্ৰি কৰিলোঁ মেপতো হৈ গ'ল আৰু মেপৰ কামো ইয়াতে সমাপ্ত মোবাইলত চাৰ্জ আছে 37 ইমান চাৰ্জ খাই বুলি মই আজি জীৱনত প্ৰথম গম পালোঁ এই মেপ ইউজ কৰি কিনে প্ৰথম মোৰ যাত্ৰা আৰু ইয়াৰে ছাইডৰ যোনবোৰ পানী আহিছে ন বন্ধুসকল কি ইমান ধুনীয়া পানী চাফা পুৰা পানীবোৰ একদম চিকচিকীয়া আৰু বগামাটিৰ পানীটো গমেই পায় কিমান চাফা বন্ধুসকল আই থিংক এইটোৱে গ্ৰাছলেণ্ড তো ইয়াতে দেখা পাইছোঁ ভণ্টিহঁতে আছে সিহঁতক সোধোঁ যে এইটো হয়নে নাই গ্ৰাছলেণ্ড তো বন্ধুসকল তেনেকৈ আমি ক্ৰচিং কৰিব লাগিব এইটোৱে ন তোমালোকৰ গ্ৰাছলেণ্ড এইটোৱে ন অ'কে তো বন্ধুসকল এয়াই হ'ল আমাৰ গ্ৰাছলেণ্ড কিন্তু গ্ৰাছ ক'ত আছে ইয়াতে গ্ৰাছ ক'ত আছে এইটোৱে নেকি দাদা এই গ্ৰাছলেণ্ড গ্ৰাছে নাইচোন আগত আছে ন আচ্ছা আচ্ছা অ'কে তো বন্ধুসকল ইয়াতে পিকনিক চিকনিক খাই আছে তো একচুৱেলি ভাইটিজনে ক'লে যে এইটোৱে গ্ৰাছলেণ্ড হয় যদি আমি বৰষুণৰ টাইমত আহিলোঁ হয় তো ইয়াতে মানে পূৰা মানে গ্ৰাছ হৈ থাকিলে হয় কিন্তু ইয়াতে চোন পূৰা একদম ধুনীয়াকৈ মাই গড প্লেচটো বাৰু ধুনীয়া আমি ইয়াতে ক'ৰবাত ৰাখি কেনে আমিতো পিকনিক চিকনিক খাব অহা নাই আমি জাগাই এক্সপ্ল'ৰ কৰিব আহিছোঁ তো আমি এতিয়া গাড়ীখন ৰাখি কিনে অলপ লেকচাৰ মাৰোঁ নে কি কয় আমাৰ গাড়ীটো ইয়াতে থৈ দিম ফটো চটো মাৰিম নে কি কয় ভাইটি য়েছ ন তো ইয়াতে কিবা শ্বুটিং টুটিং হৈ আছে অলপ চাই থ তো বন্ধুসকল এই পূৰা ভিডিঅ' বনোৱাত বহুত ব্যস্ত আৰু মই আপোনালোকক ক'ব বিচাৰোঁ যে এইটোৱে হ'ল গ্ৰাছলেণ্ড মানে দেখিছে পূৰা গোটেই গ্ৰাছ আছে গ্ৰাছবোৰ মৰি গৈছে যিহেতু আপোনাৰ ঠাণ্ডা টাইমততো গ্ৰাছবোৰ মৰি যায় তো তেনেকুৱা হৈছে বস্তুবোৰ আৰু যদি নৰ্মেল যদি বৰষুণৰ টাইমত যদি আহিলোঁ হয় পূৰা ধুনীয়া হৈ থাকিলে হয় কিন্তু আমাৰ আহাতে দেৰি হ'ল তো এতিয়া গ্ৰাছবোৰ নাই এইটোৱে হ'ল একচুৱেলি গ্ৰাছলেণ্ড আৰু তাতে বহি চাই কিনে ধুনীয়া লাগিব কিন্তু মই পানী চাই নানামো এতিয়া মোৰ নামিব মন নাই এটা মন থাকিলে বাৰু যাব পাৰি কিন্তু ওচৰৰ পৰা আপোনালোকক দেখাব পাৰোঁ এয়াই হ'ল গ্ৰাছলেণ্ড আপোনাৰ তো তেনেকুৱা আমি মাই গড পূৰা অফ ৰোড ধৰা গ্ৰাছেদি যাওঁ যিহেতু গ্ৰাছলেণ্ডত আহিছোঁ গ্ৰাছেদি গৈ ইয়াতে আৰু কি আছে আমি চাওঁ গোটেই এক্সপ্ল'ৰ কৰি লওঁ যিহেতু আহিছোঁ তাৰপিছত পানীত বোলে নামিব পৰাগে তো একেলগে নামি কেনে অলপ টাইম থাকোঁ নে কি কয় আৰু এনেকুৱা আমি ৰাস্তা হৈ কেনে এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ নিজে গম নাপাওঁ গ্ৰাছলেণ্ডত আহি কেনে তো ইয়াতে বুটলি আছে কিবা কিনি কৰি আছে তো বহুত দিন পিছত বন্ধুসকল স্কুটি লৈ কিনে এনেকুৱা এক্সপ্ল'ৰ কৰি আছোঁ গম পায় নাই প্ৰায় 1 বছৰ 15 দিনমান হ'ল 1 বছৰ 5-6 মাহমান হ'ল মানে প্ৰায় যাওক যাব যদি যাওক তো বন্ধুসকল আগত আৰু যাবলৈ জেগা নাই অলপ সুধিলোঁ তো আচ্ছা মই আমি গুৱাহাটীৰ পৰা আহিছোঁ ৰ'ব
তো গাড়ীখন ইয়াৰ পৰা ঘূৰাই ল'ম বন্ধুসকল যিহেতু ইয়াতে আহিলোঁ দেই আজি বহুত দিন পিছত গপ্ৰ দি ভিডিঅ' বনাই আছোঁ কিন্তু এটা কথা ক'ম দেই ভিডিঅ' বনোৱাৰ কাৰণে গপ্ৰ চপ্ৰ কথা নহয় ভিডিঅ' যদি কণ্টেণ্ট দিয়ে ভাল লাগে আজি মোৰ 1.5 বছৰমান হ'ল নেকি মই মোবাইল দি আছোঁ তাকো ইমান দামী মোবাইল নহয় মোবাইলৰ কণ্টেণ্টো ধুনীয়া হয় আপোনাৰ যি মোবাইল থাকে সৰু থাকে ডাঙৰ থাকে মানে যিকোনো তো বন্ধুসকল বৰ্তমান ইয়াতে আছোঁ আমি দেই বহুত দিন পিছত ৱাটাৰ শ্বট ল'ম বুলি ভাবিছোঁ পানী ইমান চাফা মানে কি ক'ম আৰু ৱাটাৰ শ্বট এটা লৈয়ে লওঁ আৰু যি কথা আছে আৰু বন্ধুসকল তো আমি গৈ আছোঁ এতিয়া পানী তললে বন্ধুসকল পূৰা মাজত আহি গ'লোঁ এতিয়া বন্ধুসকল তেনেকুৱা পৰিৱেশত আছোঁ এতিয়া বৰ্তমান খুবেই মজা লাগিছে এইটোৰ কাৰণে আহিছিলোঁ আৰু এইটো গ্ৰাছলেণ্ড যেতিয়া গ্ৰাছ হ'ব তেতিয়া বহুত ধুনীয়া লাগিব তো এইটো চাৰিওফালে কৰি চব পিকনিক চিকনিক তেনেকুৱা খাই আছে আমি পিকনিক খাব অহা নাই আমি জাষ্ট প্লেচটো এক্সপ্ল'ৰ কৰিব আহিছোঁ তো তেনেকুৱা আৰু অলপ আগতে হোৱাটছআপ এই আইফোন পানীত ভৰাই দিছে একদম দি দিম মই এড কৰি দিম তাক এইটো @ মাৰি কেনে চাব তাক সিও ভিডিঅ'টো দিব তো এতিয়া আৰু এবাৰ ৱাটাৰ শ্বট এটা লওঁ দেই কি কয় ৰেডিকে যাব ইফালে পুৰা সূৰ্যৰ পোহৰ একদম আৰু পানীটো পুৰা ফ্ৰেছ ৰিফ্ৰেছ একদম ভাল লাগিছে তেনেকুৱা কৰিব নালাগে ভগৱান বন্ধুসকল এনেকুৱা য'ত ত'ত পেলাই এইবোৰ নকবি আৰু বন্ধুসকল এনেকুৱা এইবোৰ নকৰিব নালাগে মোৰ একচুৱেলি মানে আপুনি এইটো য'ত ত'ত পেলাব নালাগে যাওঁতে লৈ যাম ৰ'ব এইবোৰ নকৰিব প্লিজ এইবোৰ নকৰিব এইবোৰ একদমেই নকৰিব বেয়া কথা দেই বন্ধুসকল এইবোৰ কৰিব নাপায় ন এইবোৰ কিয় এনেকৈ কৰিব য'ত ত'ত পেলাই দিয়ে নাপায় দেই এইবোৰ য'ত ত'ত পেলাব নাপায় বন্ধুসকল তো বন্ধুসকল এতিয়া আমি গোটেই একদম ফুৰি চুৰি একদম হৈ গ'ল আৰু এতিয়া যাওঁ আৰু প্ৰায় সন্ধিয়া হৈ গ'ল আৰু সূৰ্য পোহৰটো দেখিছে একদম পূৰা জিলিক জিলিক কৰি আছে ইয়াতে আমাৰ ৰাইড ইয়াতে আছে প্ৰাগ ভাই তো বন্ধুসকল তেনেকুৱা আছিলে পূৰা এতিয়া ছানছেট হ'ব আৰু তো ছানছেট হ'ব হ'ব আৰু এতিয়া পূৰা একদম পোহৰ তো এতিয়া এনেকুৱা আমি ধুনীয়া পৰিৱেশত আছোঁ ভিডিঅ' কোৱালিটি না মজা এই ছানছেটৰ না পূৰা ধুনীয়া কোৱালিটি এতিয়া ভিডিঅ' এটা ৰেকৰ্ডিং কৰিলোঁ মজা কোৱালিটি আহিল ৰিভিউ মানে কি আৰু এক্সপিৰিয়েঞ্চ আৰু ৰিভিউ ভিডিঅ' এটা আহিব পুৰা যেতিয়া চলাবি ন এটলিষ্ট 1000 কিলোমিটাৰ চলোৱাৰ পিছত এটা ৰিভিউ ভিডিঅ' বনাবি তো ৰিভিউ ভিডিঅ' এটা আহিব চাম আৰু কেনেকুৱা হয় কি হয় আৰু এতিয়া মই ধুনীয়াকৈ চলাম আৰু ৰাতি ক্লিপ এটা পুৰা লাইটৰ পোহৰ না মজা আৰু মানে তো বন্ধুসকল তো ভিডিঅ'টো ইয়াতে আছিলে ইমানলৈকে নাছিলে মাজত এটা কিবা এটা লগ পাম নেক্সট ভিডিঅ'ত কি পোৱাচিং তৰণবিক